শিক্ষাৰ হাৰ এনেকুৱা বাঢ়িছে যে প্ৰত্যেক মা দেউতাই নিজা ল'ৰা ছোৱালীক কিন্তু দিনী ৰাতি মানে দিনতে লাগিলে এসাঁজ খাই পেলাই হ'লেও ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰে। আমি প্ৰত্যেক গাৰ্জিয়ান আমি সদায় আমাৰ সন্তানৰ কথা চিন্তা কৰোঁ। লাগিলে আমি একমুঠি দিনতে খাম ৰাতি নাখাম, তথাপিও ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা টিউশ্যনৰ ক্ষেত্ৰত বা কোনো এডুকেশ্যনৰ বিষয়ত আমি কিন্তু সদায় দিনী ৰাতি প্ৰয়াস কৰোঁ আৰু চেষ্টা কৰোঁ। তো সেই ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হৈ উঠে, যেতিয়া হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে বা ডিগ্ৰী কমপ্লিট কৰে, ইমান কষ্টৰ পিছত তাৰপিছত যেতিয়া দেখা পায় যে এই NDA চৰকাৰ নিকাভাৱে মানুহক বিনা পইচা বিনা উৎকোচে চাকৰি দি আছে, তো সেই বিনা চাকৰি মানে উৎকোচৰ যে চাকৰি আগতে এটা সময়ত এনেকুৱা আমি দেখা পাইছিলোঁ যে APSC মানে ব্লকৰ BDO বা এছিষ্টেণ্ট এক্সিকিউটিভ মেজিষ্ট্ৰেট বা বেলেগ কোনো ধৰণৰ ADC বা যিকোনো পোষ্ট পাবলৈ হ'লে আগতে APSC চাকৰিৰ কাৰণে 50 লাখ 1 কোটি টকা ঘুষ দিব লগা হৈছিল। কিন্তু এই চৰকাৰৰ সময়ত গৰীব দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী কিন্তু আজিকালি APSC চাকৰি পাবলৈ সক্ষম হৈছে। তো সেইকাৰণে মই ভাবিছোঁ বিজনীবাসী ৰাইজৰ যিবিলাক মেধাৱী ল'ৰা ছোৱালী আছে, মা দেউতা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, সেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সেই মা দেউতাই নিজৰ সন্তানক লৈ সপোন চাব পাৰিব আৰু যি ভাল ফলাফল কৰে সেই ফলাফলৰ বিনিময়ত ভাল সপোন চাব পাৰিব। আৰু সেইকাৰণে I am অৰূপ কুমাৰ দে এজ এ MLA অফ ফকিৰা বিজনী কনষ্টিটুৱেঞ্চি মই সেই দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালীৰ যাতে APSC ক্লিয়াৰ কৰিব পাৰে, ACS বিষয়ববীয়া হ'ব পাৰে, AFS কৰিব পাৰে, APS কৰিব পাৰে, সেইকাৰণে মই প্ৰথমবাৰৰ বাবে বিজনী কনষ্টিটুৱেঞ্চিৰ পৰা অৰূপ ছুপাৰ 30 বুলি মই ইয়াতে কোচিং চেণ্টাৰৰ ব্যৱস্থা কৰিম। আৰু মই জানো ইমান মেধাৱী ল'ৰা ছোৱালী আছে, নিশ্চয় এই অৰূপ ছুপাৰ 30ৰ কোচিং লৈ পেলাই APSC ক্লিয়াৰ কৰিব পাৰিব, চিভিল ছাৰ্ভিচ ক্লিয়াৰ কৰিব পাৰিব। আৰু এই বিজনীৰ পৰা আমি দেখা পাম যে কোনোবা মানে ACS ওলাইছে, কোনোবা DSP হৈছে, কোনোবা এডিশ্যনেল SP হৈছে বা কোনোবা ফৰেষ্ট বিষয়ববীয়া ডাঙৰ হেৰি হৈছে। সেইকাৰণে মোৰ শিক্ষাৰ ফালে যথেষ্ট নজৰ থাকিব আৰু আগন্তুক যুৱ প্ৰজন্মৰ কাৰণে পঢ়া শুনা, কোচিং, ক্ৰীড়া, কালচাৰেল ছাইট এজ ৱেল এজ আধ্যাত্মিক ৰিলিজিয়াছ ছাইডত মই আগবঢ়াই লৈ যোৱাৰ কাৰণে মই চেষ্টা কৰিম।